Hey guys, welcome back to my YouTube channel. बहुत दिने हल मैं ब्लॉग वीडियो बनवा নাই অকল কমেডি দি আছিলো আমক বেলেগ ভিডিও দি আছিলো গতি আপোনালোকৰ বহুত দিন সময়ত এটা ব্লগ ভিডিও লৈ আইছো আৰু গম পাইছে লকডাউন এনেকুৱা ভাল জায়গা দেখাব নোৱাৰিম কিন্তু বহুত দিনৰ সময়ত আৰু বহুত দিন মানে মই ঘৰৰ পৰা ওলাই যোৱা নাই গতিকে এতিয়া অকমান ওলাই যাম ঘৰৰ পৰা বেছি দূৰ না আমাৰ ঘৰৰ ওচৰতে এটা বঢ়িয়া এক মানে সুন্দৰ নেচাৰেল জায়গা আছে আমি লগৰ গিটা মাজে মাজে গৈ থাকো হে নেচাৰেল জায়গাটোলে যাম ভাবিলো এটা ব্লগ বনাও বহুত দিনৰ মূৰত বহুত দিন বনোৱা নাই ব্লগ সো যদি ভিডিওটো ভাল পায় লাইক এটা এতিয়াই কৰি দিয়ক কাৰণ মোৰ ভিউজ আহে লাইক নাহে কেলে নাজানো সো প্ৰথমতে কৈছো লাইক এটা কৰি দিয়ক একো আপোনালোকৰ পইচাটো নাযায় সো লাইক এটা কৰি দিয়ক আৰু এটা বলক হে নেচাৰেল জায়গাটোলে যাম প্ৰথম মই লগৰ গিটা ঘৰলৈ গৈ লগৰ গিটাক লগ ধৰি লওঁ তাৰপিছত আপোনালোকক সকলো দেখুৱাই থাকিম সো লেটস গো So guys, মই পাণ্ডুহঁতৰ ঘৰ পালোহি মানে ইয়াৰ নামটো কি অংশুমান আৰু এইটো মোৰ লগত দেৱাংগ খুৰীটো ক'ত গলি খুৰীটো আহি আছে অংশুমান আমি তাক পাণ্ডু বুলি মাতো মাস্কখন খুলি লওঁ বৰ বেছিয়ে গৰম হৈ আছে সো মাস্কখন খুলি লওঁ আৰু এইটো চিন্তা মেটিক হ'বনে নহয় ইয়া হ'ব মেটিক হ'বনে নহয় সেইটো চিন্তা হৈ আছে গাইজ এইটো ৰাস্তাত মলাইকুমাৰ ফালে যায় এইফালেদি কুৰালগুৰি ফালেদি আহিলে এইটো ফালে মলাইকুমাৰ ফালে যায় আৰু আমি এইটো চাইডেদি গৈ ইফালে অকণ সোমাম তো বহুত বেছি গৰম আৰু সেইকাৰণে মাস্কখন খুলি লৈছোঁ তাৰপিছত সেইকাৰণে বেয়া নাপাব পুৰা মাস্কখন খুলি লৈছোঁ বহুত বেছিয়ে গৰম পৰিছে আজি আৰু আকাশখন চাওক কেনেকুৱা মজা হৈ আছে চ' এতিয়া আমি এই ৰাস্তাটোৱেদি এই আগৰ ৰাস্তাটোৱেদি সোমাই যাম সেইফালেদি গৈ এটা বহুত ধুনীয়া নেচাৰেল জেগা পায় চ' আমি তালৈকে গৈ আছোঁ চলো গৈ থাকোঁ কি আকৌ ইয়াক কিবা এটা ক'বলৈ নকয় কিবা এটা কোৱা ক ভাত খালা সো গাইজ আহি ৰেল লাইনৰ ওচৰত পালোহি কিন্তু অকণমান বহি লৈছোঁ বহুত বেছি গৰম উঠিছে চ' আকৌ যাওঁ মা চলো চ' এইফালে ৰেল লাইনৰ ফালে পালোহি আৰু বেছি দূৰ নাই আৰু অকণমান দূৰৰ পাছতে পামগৈ আমি য'লৈ আহিছিলোঁ তাত পামগৈ চ' গৈ থাকোঁ তো আহি পালোহি আপোনালোকে পানীৰ চাউণ্ডটো শুনিছেনে সেইটো কওক চ' এইফালেদি এখন লোৱাডুং বৈ গৈছে এই ধৰ এইখন লোৱাডুংখন বৈ গৈছে মজা মানে ইয়াৰ এইখিনি পৰিৱেশটোৱে বহুত ভাল লাগে চ' আমি দুদিনমান আগত যেতিয়া আহিছিলোঁ তাত পানীয়ে নাছিলে আৰু এতিয়া মজা হৈ আছে মানে সেটা আমি এই তললে যাম সেই তলে সো গাইজ এইখিনি পৰিৱেশটো বহুত বেছি ধুনীয়া মানে এইখিনিলে আহি মনটো ভাল লাগি যায় সো এটা আমি তললে যাওঁ বৈ কইনাখনলৈকে নপৰিবি আকৌ এই আগৰবাৰ হওঁতে এই ধামকে এইখিনিতে লুটি খাই হৈ পৰিছিল সো এইফালে চোৱা গোটেই পথাৰ এইফালে প্ৰথমবাৰ হাল বালে এতিয়া আমি সেইখিনিলে যাওঁ সো এইফালে আহিলোঁ আৰু এইফালে চাওক পানী এইফালেদি বৈ আছে পুৰা মজা লাগিছে আপোনালোকক চিনেমেটিক শ্বটত এইখিনিৰ জেগাকণ অকণমান দেখুৱাই দিছোঁ
চাইডে পানী এইফালে আমাৰ ইফালৰ পৰা পানী গৈ আহিছে আল্টিমেট লাগিছে সো গাইস ইয়াৰ পৰা যাওঁ আৰু ইয়াৰ ওপৰৰ ফালে ট্ৰেইন যায় ট্ৰেইনৰ চিৰি আছে দেখিলে তো ইয়াৰ পৰা এতিয়া যাওঁ তো এটা ওপৰৰ ইফালৰ পৰিৱেশটো দেখুৱাম বলক মত এটা ব্লগ বনালো বহুত দিন হৈছিলে ব্লগ নবনোৱা আৰু এনেকুৱা নেচাৰেল জেগাবোৰত আহি সঁচাকৈ বহুত বেছি ভাল লাগে আৰু যেহেতু লকডাউন বহুত ভাগে চাগে অকল মোবাইলটোকে টিপি থাকে মই বেয়া ভাৱত কোৱা নাই সঁচাকৈ ময়ো টিপি থাকোঁ ময়ো নিপি থাকোঁ বুলি নকওঁ ময়ো টিপিয়ে থাকোঁ মোবাইল তো এনেকুৱা জেগাবোৰত আহক যদি আপোনালোকৰ ঘৰৰ ওচৰত এনেকুৱা জেগা আছে চ' এনেকুৱা জেগাবোৰত যাব মন চনবোৰ ভাল লাগে চ' বহুত দিন ব্লগ বনোৱা নাই চ' গতিকে আপোনালোকক ব্লগ এটা দিলোঁ মোৰ ফালৰ পৰা এটা নেচাৰেল ব্লগ আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ কৈছোঁ লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব হয়তো আগত গুচি গ'ল দেৱাংগ আগতে গ'ল চ' চেনেলটো সাবস্ক্ৰাইব কৰি দিব টিল দেন টাটা বাই বাই